নমস্কাৰ, মোৰ নাম শ্ৰী মুনমি ফুকন। প্ৰথমতে আপোনালোক সকলোলৈ নৱবৰ্ষ আৰু বিহু শুভেচ্ছা থাকিল। আপোনালোকৰ মাজলৈ মই আহিলোঁ। মই ভাবি থাকোঁ এটা ইউটিউব চেনেল খুলিম, কিন্তু কেতিয়াও খোলা নহয়। মানে কি দেখাম আপোনালোকৰ আগত, কিনো মানে ৰেচিপি বনাই দেখাম বা কি দেখাম, এনেকৈ ভাবোঁতে আপোনালোকে চাব বা নাচায়, কেনেকৈ বনাম, কি কৰিম, এনেকৈ ভাবোঁতেই থাকি যায়। আজি ভাবিলোঁ যিহেতু বিহু বতৰ, কালি উৰুকা, আজি সকলোৱে পিঠা পনা বনাব, ময়ো পিঠা পনা অলপ বনাম। ভাবিছোঁ এনেকৈ পিঠা পনা বনাম যিহেতু, এইদৰে মোৰ আজি এই ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকে আশা ৰাখিলোঁ আপোনালোকে চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভুল হয় আপোনালোকে মোক শুধৰাই দিব, যিহেতু মই নাজানো। আশা ৰাখিলোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মৰম কৰিব। নমস্কাৰ। এতিয়া মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু বনাবৰ বাবে নাৰিকলখিনি মই মিক্সিত পিচি ল'লোঁ আৰু এতিয়া নাৰিকলখিনি কুকাৰত দি দিছোঁ। নাৰিকলখিনি লৰাই আছোঁ। লৰাই থাকিব লাগিব, নহ'লেতো তলত লাগি যাব। ইলাচিখিনি গুটিকেইটা ওলাই লৈছোঁ আৰু চেনিখিনিও মই পিচি লৈছোঁ মিক্সিত, সেইকাৰণে গুড়া হৈ আছে চেনিখিনি। ইলাচিখিনি গুটিকেইটা পিচি লৈছোঁ। ইলাচি গুটিকেইটা নাৰিকলত তাত দি দিছোঁ। নাৰিকলৰ লাড়ু আমাৰ ভজা হৈ গৈছে। এতিয়া মই লাড়ু বনাই দিছোঁ সৰুকৈ, আৰু ওপৰত নাৰিকলৰ যোনটো পাউডাৰ গুড়ি, সেইটো মানে অলপ লগাই দিছোঁ। এনেদৰে মই এটা এটাকৈ নাৰিকলৰ লাড়ুখিনি বনাই আছোঁ। অলপ গৰম হৈ থাকোঁতে বনালে বেছি ভাল লাড়ুখিনি। মোৰ নাৰিকলৰ লাড়ু বনোৱা হৈ গৈছে। এতিয়া মই চুজি লাড়ুখিনিও সেনেদৰে একেধৰণে বনাই ল'লোঁ। চুজি লাড়ুখিনি এতিয়া মই লাডু বনাই আছোঁ। এনেদৰে চুজি লাডু বনোৱা হৈ গৈছে। নাৰিকলৰ লাডু আৰু চুজি লাডু দুইখিনি বনাই হৈ গৈছে। এতিয়া মই গুড় কাটি লৈছোঁ। গুড় মিঠাইখিনি কাটি মোৰ হৈছে। এটা সৰু কেৰাহীত মই গুড় মিঠাইখিনি দি পগাই লৈছোঁ। গুড় মিঠাইখিনি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব ন। এতিয়া মই তাত পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়িখিনি দি ভালদৰে লৰাই আছোঁ। এনেদৰে যিমানটো পৰিমাণত গুড় মিঠাইখিনিত পিঠাগুড়ি লাগিব, সেইটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী চাই দিলেই হ'ল, যাতে লাডুখিনি ভালদৰে বান্ধিব পৰা যায়। এনেদৰে পিঠাগুড়িখিনি দি দিলে আপুনি গুড় মিঠাই বান্ধিব পৰা হ'ব। এয়া মোৰ লগতে মোৰ ল'ৰাইও মোৰ লাডু বনোৱাত সহায় কৰি দিছে। এইটো আমাৰ আপাৰ আচামৰ ফালে পকা মিঠৈ বুলি কয়। এনেদৰে আপোনালোকৰ মাজলৈ মই আজি 3টা ৰেচিপি আগবঢ়ালোঁ। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব মোৰ চেনেলটো কৰি দিব।